চাওক আকৌ আমি দূৰত আছো আকৌ তাত জুই লগাই দিলে অকমান কেমেৰা ইফালে কৰক কাইণ্ডলি চাওক ই চাওক কালিৰ পৰা আপুনি চাই আছে আমি ৰাইজৰ লগত কথা পাতি বুঝাই মেলি মই নিজে অকেলে গৈছিলোঁ ক্ৰাউডত আপুনি দেখিছে কোনো মোৰ লগত নাই না PSO নাই মই কথা পাতিছোঁ কালি ঠিক কৰিছে কালি ঠিক হৈছে স্থিতিটো আজি আকৌ আমি স্থিতি ঠিক কৰিছোঁ তেওঁবিলাকে আকৌ এতিয়া পুলিচৰ ওপৰত দুটা ফালৰ পৰা আপুনি দেখিছে আক্ৰমণ কৰিছে about 38 পুলিচমেন ইনজাৰ হৈছে মোৰ IPS অফিচাৰে ইনজাৰ হৈছে মোৰে ইয়াত লাগিছে কান্ধাত মই আপোনাৰ মাধ্যমৰ পৰা সিম্পল কথা চাবক জনাব বিচাৰোঁ যে আমি ৰাইজৰ লগত আছোঁ আমি ৰাইজৰ লগত মিলি পেলাই শান্তি বিচাৰোঁ কিন্তু এনেকে পুলিচক এটেক কৰিলে গভৰ্ণমেণ্টক এটেক কৰিলে তেওঁবিলাকে আজি আকৌ কালি প্ৰমিছ কৰিছিলে वचन দিছিলে যে আমি আকৌ দোকান চুকান নাভাঙো আকৌ ইফালে দোকান ভাঙি গ্যাস সিলিন্ডার ওলাই গ্যাস সিলিন্ডার বাস্ট কৰিছে আমাৰ ওপৰত বম মাৰিছে তীৰ মাৰিছে মোৰ এটা ল'ৰাক তীৰ লাগিছে এতিয়া এনেকে কৰিলেতো কোনো সমাধান নহয় সো আপোনাৰ মাধ্যমৰ পৰা মই গোটেই সোসাইটি গোটেই সমাজক মোৰ নিজৰ আৰু মোৰ এটা মানুহৰ ফালৰ পৰা মোৰ ৰিকুৱেষ্ট আছে মোৰ কি কওঁ মোৰ প্ৰাৰ্থনা আছে যে এই ল'ৰাবিলাক যিটো মিছগাইডেড হ'ব পাৰে ইহঁতক বুঝাওক চাওক আকৌ আহিছে পত্থৰ মাৰিবলৈ মিছগাইডেড ল'ৰাবিলাকক মা দেউতা খুৰা যি আছে প্ৰফেসৰ যি আছে সমাজৰ মানুহ কাইণ্ডলি বুঝাওক যে গোটেই বিশ্বত এনেকে কৰিলেতো কোনো সমাধান নহয় গভৰ্ণমেণ্টে মিটিং দিছে CM ছাৰে কৈছে তেখেত নিজে এইটো বস্তু বহুত গুৰুত্ব দিব তেখেত নিজে বাইট দি আছে তাৰ পিছত এনেকে অ্যাটাক কৰিলে তো আমাকতো অ্যাকশন লবই লাগিব না আমাৰ মানুহটো আমি ক্ষতি হ'ব দিব নোৱাৰো আৰু ইটো আপোনাক কৈ দিওঁ ভিডিঅ লোৱা হৈছে সবৰ ফটো আমাৰ তাত আছে এনেকে কৰি থাকিলে আমাকতো লিগেল অ্যাকশন লব লাগিব দেশৰ আইন কানুন তো ভাঙিব নাপায় আচ্ছা মোক একো ক'বলৈ নাই চাওক আকৌ আমি দূৰত আছো আকৌ তাত জুই লগাই দিলে অকমান কেমেৰা ইফালে কৰক কাইণ্ডলি চাওক ই চাওক সো মই 10 মিনিট 2 মিনিট আপোনাৰ লগত কথা পাতিছোঁ মই ইফালৰ পৰা চকু অতৰাইছোঁ পিছফালৰ পৰা আহি এনেকে কৰিছে দোকান ঘৰৰ পিছফালৰ পৰা আমাৰ ওপৰত হিলগুটি বৰ্ষাই আছে তীৰ মাৰি আছে এইবিলাক কৰা লাভ নাই আমিতো ফৰ্চ ইয়াত CRP আছে বাহিৰৰ ফৰ্চ আছে তেওঁবিলাককে মই ৰখাই থৈছোঁ আমি অকমান টিয়াৰ গেছ ৰাবাৰ বুলেট ইউজ কৰিছোঁ এইটোত ক্ষতি নহয় বাট মোৰ ৰিকুৱেষ্ট আছে আপুনি দেখিছে আমি লাঠিয়ে মাৰা সো আকৌ মই ৰিকুৱেষ্ট কৰিছোঁ নিজৰ দেশৰ সম্পত্তি বৰবাদ কৰিলে লাভ নাই না তো কাৰ্বি আংলঙৰে সম্পত্তি বৰবাদ কৰি আছে মানে তেওঁ এইটো দোকানৰ পৰা কিনে তেওঁবিলাকে এইটো স্কুলত পঢ়িবলৈ যায় সো ই কৰিলে কিনো লাভ হ'ব কোনো লাভ নহ'ব আজি এটা 5টা ল'ৰা মোৰ লগত ইফালে গৈছিলে চাবলৈ যে ইটো সাইড ক্লিয়াৰ আছে মই আপুনি চাবে আছে ইটো সাইড একদম ক্লিয়াৰ মই আপোনাকে দেখাই আনিলোঁ সব ক্লিয়াৰ তাত 4জন না 5জন নিজৰ ঘৰত বাহিৰত আছিলে তো ফেচবুক লাইভত ক'লে ইয়াত 700 মানুহ গোট খাইছে তেতিয়া মই তেখেতৰ ফেচবুক লাইভত নিজে ক'লোঁ যে ভাই তুমিতো পঢ়া শুনা ল'ৰা কৈ আছা মই ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ এনেকে মিছা কথা কৈ জুই কেলে লগাব লাগে লাষ্টত কাৰ ক্ষতি হ'ব সমাজৰে ক্ষতি হ'ব সো মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ আকৌ প্ৰাৰ্থনা কৰিছোঁ এইবিলাক ল'ৰাক বুঝাওক এনেকে কৰিলে একো নহয় যিটো কনসালটেশ্যন হ'ব যিটো মিটিং হ'ব যিটো কথা পতা হ'ব গভৰ্ণমেণ্টৰ লগত তাত বহিব লাগে ভালকে কথা পাতিব লাগে আই এম এ পুলিচমেন মোৰ তেওঁবিলাকৰ যিটো গ্ৰিভান্স আছে তেওঁবিলাক মোৰ ওপৰত মই কৈছোঁ মোৰ ওপৰত যিমান খং কৰিব লাগে খং কৰা কিন্তু গ্ৰিভান্সটো গভৰ্ণমেণ্টৰ আগত আপুনি প্ৰস্তুত কৰক গভৰ্ণমেণ্ট যিটো আইন কাইন নিয়ম মতে সিদ্ধান্ত আছে সিদ্ধান্ত ল'ব গভৰ্ণমেণ্টটো মানুহ ৰাইজৰে গভৰ্ণমেণ্ট নহয় বাহিৰৰ পৰাটো অহা নাই সো মোৰ আকৌ প্ৰাৰ্থনা আছে বুঝাই মেলি এইবিলাক বন্ধ কৰাওক আৰু আপোনাৰ মাধ্যমৰ পৰা আপুনি সব ৰিসপেক্টেবল মানুহ মিডিয়াৰ মানুহ সাংবাদিক মানুহ
আপুনিবিলাকে যাক যাক চিনি পায় কাইণ্ডলি বুঝাওক যে এইবিলাকৰ লাভ নহ'ব, কাকো লাভ নহ'ব। মোৰ লগতে কিমান কাৰ্বি ল'ৰা আছে, তেওঁবিলাকৰ মনত কি চলি আছে? কালিতো যিটো ল'ৰা মোক ভিতৰত লৈ গৈছে ক্ৰাউডৰ, সিটো কাৰ্বি ল'ৰা মোৰ ছিকিউৰিটিৰ পৰা, সি অকেলে গৈছে, কথা পাতিছে, তাৰপিছত কৈছে ছাৰে অকেলে আহিব, তাৰপিছত মোক গৈছোঁ। কিন্তু পাৰ্টি চেঞ্জ হৈ থাকে, কোনে কৰাই আছে মই নাজানো। কিন্তু মোৰ আকৌ ৰিকুৱেষ্ট আছে, তেওঁবিলাকক বুজাব লাগে, বিকজ দিছ ইজ নট গোইং টু হেল্প এনি ওৱান। মোৰ ইমানে ক'বলৈ আছে, জয় হিন্দ, জয় আই অসম।